হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। বৰষুণ ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ সঁচাকৈয়ে বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে অভিৰ পেহীয়েকে অভিৰ দেউতাকৰ আগত আজি মিকু আৰু মাক যে অৰ্ণৱৰ ওচৰলৈ যাব সেই কথাটো দেউতাকৰ আগত লগাই দিছিল আৰু সেয়েহে দেউতাক অফিচৰ পৰা সোনকালে উভতি আহিছিল আৰু মিকু আৰু মাক যাবলৈ ওলোৱাৰ আধা ৰাস্তাতে পাই গৈছিলহি আৰু তেতিয়া মিকুৰ মুখৰ পৰা আমি অমুদাৰ ওচৰলৈ যাবলৈ ওলাইছোঁ বুলি ওলাই গৈছিল আৰু সেইবাবে দেউতাকে মাক আৰু মিকুক গাড়ীত উঠাই বেলেগ জেগালৈ ফুৰাবলৈ লৈ গৈছিল। আৰু অভিৰ মাকে আগতীয়াকৈয়ে অৰ্ণৱলৈ ফোন কৰি মই আৰু মিকু তহঁতৰ ঘৰলৈ যাম বুলি কৈ থৈছিল আৰু সেইবাবে মিকু আহিব বুলি অৰ্ণৱ আৰু দেৱযানীয়ে যুঁজা চলাইছিল আৰু সেইবাবে আজিৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব মিকু আৰু মাক নহা দেখি অৰ্ণৱে মনত বহুত বেছি দুখ পাব আৰু মাকলৈ ফোন কৰি কিয় নাহিলা বুলি সুধিব আৰু তেতিয়া মাকে সকলোবিলাক কথা ভাঙি পাতি ক'ব আৰু তেতিয়া অৰ্ণৱে দেৱযানীৰ আগত মোৰ কিন্তু মিকুলৈ বহুত বেছি চিন্তা হৈছে বুলি ক'ব। এতিয়া বাৰু মিকুৱে অমুক ক'বলগীয়া কথাবিলাক বাৰু কেনেকৈ ক'ব সেয়া আপোনালোকে জানিব পাৰিব আজিৰ আহিবলগীয়া খণ্ডটিত। আৰু আজিৰ খণ্ডটিতে আপোনালোকে দেখিবলৈ পাব মিকুৱে মাকৰ আগত আমি যে অমুদাৰ ওচৰলৈ যাম সেই কথাটো বুঢ়াই কেনেকৈ গম পালে বুলি সুধিব আৰু তেতিয়া মাকেও কথাটো ভাবিবলৈ বাধ্য হ'ব। এতিয়া বাৰু এই সকলোবিলাক যে ৰিয়াই কৰিছে সেই কথাটো বাৰু মাকে গম পাবনে, ৰিয়াৰ বাৰু আচল চৰিত্ৰটো ফাদিল হ'বনে, এই গোটেইখিনি জানিবলৈ হ'লে আপোনালোকে চাই থাকক বৰষুণ ধাৰাবাহিকখন। ভিডিঅ'টি ভাল পালে এটা লাইক কৰি দিব আৰু আগলৈও প্ৰমোসমূহ পাই থাকিব বিচাৰিলে আমাৰ চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ৰাখক। থেংক ইউ।